আৰু বৰ্তমান মই যাই আছোঁ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত, কাৰণ যিহেতু আপোনালোকে সকলোৱে গম পায় অসমৰ কাৰণে গৌৰৱ আমাৰ সকলোৰে মৰমৰ বিহুটো গ্ৰীনিছ বুক ৱৰ্ল্ড ৰেকৰ্ডেশ্যনৰ স্থান পাইছিল। আৰু তাতে নৰেন্দ্ৰ মোদীদেৱ আহি আছে, সঁচাকৈ বহুত ভাল লাগিছে। বিহুৰ বতৰ নৰেন্দ্ৰ মোদীদেৱ আহি আছে আমাৰ ইয়ালৈ অসমলৈ, আৰু সেয়ে যাই আছোঁ বৰ্তমান তালৈ। তো দেৰি হৈছে আৰু বেছি দেৰি নকৰোঁ, চলিবোৰ ৰখি আছে মোৰ কাৰণে। তো একদম তালৈ যাই লগ পাম, তাতে একদম ধুনীয়াকৈ চাই থাকক, অলপ স্কিপ নকৰিব। ব'লক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰ্তমান সময় হ'ল 11:02, আৰু যিহেতু এতিয়া গাড়ীখন ৰখি আছে মই বৰ্তমান খোজকাঢ়ি আছোঁ। তো আপোনালোকে অলপ স্কিপ নকৰিব, ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই দৰং মিনা ব্লগছ। তো ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকে চাই থাকক, একদম তাতে যাই একদম লগ পাম। সৰুসজাই ষ্টেডিয়াম চাব পাৰে, একদম তামাম মানুহ হৈছে আৰু বহুত সময় ৰখি বৰ্তমান এতিয়া সোমাইছোঁ আহি। এইবাৰ চাব পাৰে কি মজা একদম দৃশ্য, একদম আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু সকলোবোৰ দেখুৱাই থাকিম আজি ভিডিঅ'টোৰ জৰিয়তে। এটা কেনেকুৱা লাগছে? মজা লাগছে, বহুত সময় ৰখিলোঁ আৰু এতিয়া প্ৰায় 11:30 বজাতে আহিছিলোঁ, আৰু প্ৰায় এতিয়া 4:30 বাজিলে, আৰু খন্তেক সময়ৰ পিছত এতিয়া সোমাব পাৰিছোঁ। পিছে ৰাহুল কেনেকুৱা লাগছে? জ্বালা পাইছোঁ ৰে, জ্বালা পাইছ নে? অলপচোন বাৰু চাই লওক ক'ত কেনেকুৱা। আৰু গাইছ মানুহৰ ভিৰ চাওক না, একদম সোমাব নোৱাৰা হৈ গৈছে, মানে ইমানেই মানুহ হৈ গৈছে, মানে মোদীক চাবলৈ আহি গৈছে মামা। আৰু মামাও আহি আছে ইয়াতে, সৰ্বানন্দ সোণোৱালদেৱ আহি আছে, সকলোবোৰ আহি আছে। তো এতিয়া তালৈ যে একদম সোমাই লওঁ প্ৰথমতে ষ্টেডিয়ামত, তাৰপিছত একদম ধুনীয়াকৈ তাৰ পৰা যদি পাৰোঁ দেখুৱাই থাকিম। তো অলপ স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক। আৰু তেতিয়াহ'লে একদম চাওক কিমান মানুহ, একদম হাজাৰ হাজাৰ মানুহ আহি গৈছে, বহুত ঠাইৰ পৰা আহি গৈছে আৰু ইয়াতে। তো আপোনালোকে চাই থাককচোন বাৰু ক'ত কেনেকুৱা কি। আৰু গাইছ মোৰ আগফালে আছে ষ্টেডিয়ামখন, এইফালে চাব পাৰে আপোনালোকে কি বম ষ্টেডিয়াম, একদম এইফালে এইখন হৈছে ষ্টেডিয়াম। আৰু যদি অলপ পাছত বাৰু তেতিয়াহ'লে এবাৰ ওপৰত উঠি চাম, চাই লওক বাৰু তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে। আৰু গাইছ অৱশেষত ভাগ্য হ'ল দিয়ক, আৰু এতিয়া এবাৰ ষ্টেডিয়ামত উঠিম, যিহেতু আমাৰ পাছ নাই আৰু একফালে পাছ নোহোৱাকৈ সোমাব দিছে, আৰু এইবাৰ সোমাই লওঁ। ফাইনেলি আছোঁ দিয়ক একদম পুৰা ষ্টেডিয়ামৰ ওপৰত। ইফালে চাব পাৰে আগৰ ফালে বিহু নাচি আছে, ধুনীয়াকৈ বিহু নাচি আছে এইফালে, এইফালে আৰু ধুনীয়াকৈ চাই থাকক। আৰু এতিয়া আৰু ইফালে চাওক না ষ্টেডিয়ামৰ ওপৰত একদম কিমান হাজাৰ হাজাৰ শ মানুহ আহি গৈছে বিভিন্ন ঠাইৰ পৰা, একদম নজৰা হৈ গৈছে, একদম চাৰিওফালে আছে একদম ষ্টেডিয়ামৰ ওপৰত। চাওক না একদম কি মজা একদম ভিউ একদম। আৰু ওপৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ যে বিহু নাচনীবোৰ চাওক, একদম বিভিন্ন ঠাইৰ পৰা আহিছে ইয়াত নাচিবলৈ, যিহেতু বিহুৱে হৈছে আমাৰ জাতীয় উৎসৱ। আৰু সকলো বিহু নাচনী আহি গৈছে বিভিন্ন ঠাইৰ পৰা, আৰু ইয়াতে বিহু নাচিব অলপ পাছতেই। আৰু নৰেন্দ্ৰ মোদীদেৱো আহি আছে, সকলোবোৰ ধুনীয়াকৈ চাই থাককচোন বাৰু। ইয়াতে বিহু নাচিব, আৰু গ্ৰীনিছ বুক ৱৰ্ল্ড ৰেকৰ্ডেশ্যনত বাৰু নাম উঠিলে। ধুনীয়াকৈ চাই থাককচোন বাৰু, ইমান শ একদম 11,000 গোপীয়ে নাচিব ইয়াতে, আপোনালোকে ধুনীয়াকৈ চাই থাকক। আৰু গাইছ ফাইনেলি আহি পাই গ'ল একদম নৰেন্দ্ৰ মোদীদেৱ, আৰু এইফালে আহি আছে নৰেন্দ্ৰ মোদীদেৱ, ধুনীয়াকৈ এতিয়া চাই থাকক। আৰু নৰেন্দ্ৰ মোদীদেৱে গোটেই ৰাউণ্ড ঘূৰিব চাগে, তো আহি আছে আৰু ইফালৰ পৰা ধুনীয়াকৈ চাই থাককচোন বাৰু। আৰু গাইছ মোদীদেৱ একদম চাৰিওফালে ঘূৰি আছে, সকলোবোৰ বিহু নাচনীক হাই দি একদম এইয়া মোদীদেৱ আহি আছে। আৰু মোদীদেৱ মামা আৰু মামা আহি আছে ধুনীয়াকৈ গাড়ীত, চাৰিওফালে একদম ঘূৰিব। ইফালে একদম যিহেতু বহুত আঁতৰৰ পৰা দেখুৱাব লগা হৈ গৈছে, এয়া মামা এইফালে, মামা আৰু নৰেন্দ্ৰ মোদীদেৱ ধুনীয়াকৈ আৰু ঘূৰি আছে, আৰু সকলোবোৰ বিহু নাচনীক শুভেচ্ছা জনাই আছে। এয়া মামা আৰু হিমন্ত মামা আৰু নৰেন্দ্ৰ মোদীদেৱ ধুনীয়াকৈ যাই আছে। আৰু
আৰু এতিয়া অলপ বিহুৱে চাই লওঁ বহুত সময় নদীতে বক্স চালোঁ ব'লক আৰু এতিয়া অলপ বিহুৰ নাচ চাই লওঁ প্ৰথমতে
চাও না একদম পুরা একদম লাস্ট সময়ত একদম পুরা এনজয় একদম আৰু গাইজ ফাইনেল প্ৰগ্ৰাম হৈ গ'ল আৰু এইফালে আগত দেখি চাব পৰা মানুহ একদম পুৰা ফুল একদম আৰু বলক এতিয়া অলপ বাহিৰত লগ পাম আপোনালোকক গাইজ ফাইনেলি বিহু শেষ হৈ গ'ল আৰু মানে ইয়াৰ কৰ্মশালাটো শেষ হৈ গ'ল যিহেতু 4টা বজাৰ পৰা আহিছোঁ মানে 4টা বজাৰ পৰা ইয়াতে ৰখিছিলোঁ আৰু ৰাতিপুৱাই আহিছিলোঁ যিহেতু ঘৰৰ পৰা পিছে কেনেকুৱা লাগিল আজি পিছে লাইফৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা একদম বিহু একদম পিছে ৰাহুল কেনেকুৱা লাগিল পিছে আজি আৰু একদম চাব পাৰি ইফালে একদম দৰ্শক একদম তামাম ভিৰ হৈ গৈছে পিছে লক্ষ্য কেনেকুৱা লাগিল তো গাইজ আজিৰ ভিডিঅ'টো ইমানে আছিল যদি চাই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব